মায়াবিনী হেনা ৰাতি কিনো সপোনৰে মাথো তুমি আহাচোন সৰু সৰু আছো যে মই মায়াবিনী হেনা ৰাতি মানে না মানে না মানে না মানে না মন মানে না মন মানে না মানে না মানে না মানে না মন মানে না আমি এসেছি তোমায় কেন তুমি এসো আমি জিয়েছি ভালোবাসা এ বাসা কেন ফেলো না ফেলো না মন মানে না মানে না মানে না মানে না মন মানে না মাকজনীকে উঠাই লওঁ হাই কৈ দে হাই হাই এইফালে নাচাই এইফালে এয়া আপোনালোকে দেখিবলৈ পাইছে বাসন্তী পূজাৰ ভাসান গৈ আছে সকলোৱে নাচি নাচি অসমীয়া গানত পুৰা দেখিবলৈ পাইছে কি সুন্দৰ লাগিছে ছোৱালীসমূহক দেখিছে নহয় ডেকা মথা আৰু ডেকা গাভৰু চবেই মিলি যি নাচন দিছে আৰু চোৱাতে এয়া বৰ্তমান চাৰিআলিৰ অভিমুখে গৈ আছে ডিগবৈ খুব ভাল লাগিছে তাৰপিছত পাছফালে এয়া বাসন্তী পূজা দৰ্শন কৰিলোঁ বাৰু কিন্তু দেখাবহে নোৱাৰিলোঁ আপোনালোকক এয়া বাসন্তী পূজাৰ মূৰ্তি ভাসানৰ কাৰণে গৈ আছে আমি বৰ্তমান চাৰিআলিৰ ওচৰতে আছোঁ বাৰু এতিয়া আমি আহিছিলোঁ চাৰিআলি বজাৰলৈ দেখিবলৈ পাইছে গাড়ী ঘোঁৰাবোৰ মানে খুব ভিৰ হৈছে অহা যোৱাত অকণ প্ৰব্লেমো হৈছে ভাসানৰ টাইমত এনেকুৱা হয়েই আৰু বন্ধুসকল ভিডিঅ'সমূহ আপোনালোকে চাই আছে নিশ্চয় কেনেকুৱা পায় কমেণ্টত জনাবচোন আশা কৰোঁ ভালেই পাব এতিয়া আহিছোঁ আমি মাছৰ বজাৰ কিন্তু আজি মাছ নিব অহা নাই তাৰ সলনি এটা বেলেগ বস্তু নিব আহিছোঁ হয় বন্ধুসকল কি নিব আহিছোঁ আপোনালোকে জানেনে আমি নিব আহিছোঁ মাছৰ পেটু বা ইয়াক তেল বুলি কোৱা হয় মাছৰ তেল ইয়াক কি ধুনীয়া ধুনীয়া মাছ দেখিবলৈ পাইছে এয়া কি মাছ আপোনালোকে কমেণ্ট কৰি জনাবচোন খুব দীঘলীয়া মাছটো আমি বনামগৈ এতিয়া দেখিবলৈ পাইছে মাছৰ তেল বা মাছৰ পেটু এয়া কেৰাহীত দি দিলোঁ পিঁয়াজ চিয়াজ চব দি দিয়া হ'ল পূৰা দি দিয়া হ'ল এতিয়া বনাই আছোঁ আৰু এইকেইদিন খুব ডাৱৰীয়া জানেনে বন্ধুসকল অকল বৰষুণ 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 বেলেগ একো কৰিবই পৰা নাই এয়া হালধি দি দিলোঁ দেখিব পাইছে আজি মানে মাছৰ পেটুখিনি ভাতৰ লগত বনাম বুলি ভাবিছোঁ বেঙেনাৰ লগতো ভাল লাগে বন্ধাকবিৰ লগতো ভাল লাগে কিন্তু আজি মাছৰ পেটুখিনি ভাতৰ লগতে ৰান্ধিম বুলি ভাবিছোঁ খুবেই ভাল লাগিব চাই থাককচোন অলপ সিজিব দিছোঁ এয়া নিমখ দি দিলোঁ দেখিছে আপোনালোকে গেছৰ ফ্লেমটো অলপ ল'ত ৰাখিছোঁ বেছি হাই ফ্লেমত মানে গেছখিনি দিলে মানে খুব দেৰি যায়
কেমেৰা লৈ কেনে ভিডিঅ' বনাবলৈ অকণমান অসুবিধা হয় বনাই থাকোঁতে, তেও বনাব চেষ্টা কৰিছোঁ আৰু। দেখিছে নহয়? বন্ধুসকল, আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিছে, সেইবাবে চাগে মোৰ 1K সম্পূৰ্ণ হৈছে ছাবস্ক্ৰাইবাৰ। এয়া ধনিয়া পাত দি দিলোঁ অলপ। দেখিব পাইছেই নহয়, মাছৰ তেলখিনি খুব ৰঙা হৈ গৈছে। হেৰি দিয়াৰ কাৰণে মানে কেমেৰাত ধৰি থাকোঁ যে খুব দিগদাৰ হয়। এয়া ভাত দি দিলোঁ, অলপ লৰাই দিছোঁ। বন্ধুসকল, এই খানা ৰেচিপিবোৰ দি থকা টাইমত কোনোবাই যদি কেমেৰাটো ধৰি থাকে খুবেই ভাল হয়, কিন্তু অকলে বনাই থাকিবলৈ মোৰো হয়তো লগ নাই আজি, মই অকলে বনাবলগীয়া হৈছে, সেয়েহে এনেকুৱা হৈছে আৰু। এতিয়া আমি দিম মছলা, গৰম মছলা দি দিছোঁ অলপমান। আমিতো ট্ৰেডিশ্যনেল খানা খাওঁ, জানেই আৰু। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। বাই।